বহুত কথা আছে, সময়ত কম। এইটো যে ষড়যন্ত্ৰ আছিলে এই কথাটো এতিয়া নকওঁ। আৰে এইটো কথাত এতিয়া এপতকৈ প্ৰমাণ হ'বলৈ গৈ আছে। আপুনি এটা জাতিক অন্যায় কৰি বাচিব নোৱাৰিব। মই নিজৰ পদবীৰ কাৰণে জীৱনত কেতিয়াও মই জাতিক অন্যায় কৰা নাই, নকৰোঁ। টাৰ্গেট কৰি ল'লোঁ, ইয়াক খেদিব লাগে। মই মনে মনে থাকিম বুলি কোনোবাই যি ভাবিছে নহয়, কিন্তু মই নেৰোঁ কথাটো। অসমীয়া মানুহেও মোক বিচাৰে এই ক্ষেত্ৰত সৰব হোৱাটো। আজি মই নিজৰ কথা নিজে নকওঁ, মই সাধাৰণতে বেছিকৈ প্ৰচাৰ নকৰোঁ। যিবিলাক কাম তেখেতসকলে কৰিলে, কোনে কৰিলে, কাৰ স্বাৰ্থত কৰিলে, এইবিলাক সময়ত কিন্তু সকলোবিলাক ওলাব। তোমালোকে বাৰে বাৰে অসমীয়া সমাজক এইটো ভুল পথে পৰিচালিত কৰিব নোৱাৰা। ৱেৰ ইজ 1 crore 90 লাখ? ক'ৰ পৰা পালে এই ফিগাৰটো? 1 কোটি 90 লাখ। সময়ত কাকো ৰেহাই নিদিয়ে দেই। যি মানুহে জাতিটোক লৈ ষড়যন্ত্ৰ ৰচনা কৰিছে, সময়ততো এক্সপ'জ হ'বই, অলৰেডি এক্সপ'জ হৈছেই, আৰু ভৱিষ্যতে ইয়াত জবাবো দিব লাগিব।